বৃশ্চিক ৰাশিৰ মানুহক আপুনি যিমানেই বুজিছ বুলি ভাবিছে সিমানেই হয়তো ভুল কৰিছে, কাৰণ এই ৰাশি হৈছে সকলোতকৈ গভীৰ আৰু ৰহস্যময় ৰাশিৰ মাজত এটা। এওঁলোকৰ মুখত যি দেখা যায় হৃদয়ত তাৰ সম্পূৰ্ণ বিপৰীত কিবা চলি থাকে। কিয় বৃশ্চিক ৰাশিৰ মানুহ সহজে কাকো বিশ্বাস নকৰে, কিয় এওঁলোক প্ৰেমত এতিয়া গভীৰ আৰু কেতিয়াবা ভয়ংকৰ হয়, এই ভিডিঅ'টোত আমি আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কিছুমান ডাঙৰ গুপ্ত ৰহস্য, যিবোৰ শুনি আপুনি আচৰিত হ'ব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত মই এটা এনেকুৱা সত্য আৰু যিয়ে আপোনাৰ চিন্তা ধাৰণা সম্পূৰ্ণ সলনি কৰি দিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ, কিয় জীৱনত ইমান দুখ পায়। বৃশ্চিক ৰাশিৰ জীৱনত দুখ কিয় বেছি দেখা যায়, এইটো কেৱল ভাগ্য নহয়, ইয়াৰ পিছত আছে এওঁলোকৰ নিজস্ব স্বভাৱ আৰু গভীৰ মনৰ গঠন। প্ৰথমতে বৃশ্চিক ৰাশিৰ মানুহবোৰ অত্যন্ত ইম'চনেল আৰু চেঞ্চিটিভ। বাহিৰে শক্তিশালী দেখা গ'লেও ভিতৰত বহুত নৰম। যি কথা আন ৰাশিৰ মানুহে সহজে এৰাই যাব পাৰে, সেয়া এওঁলোকৰ হৃদয়ত গভীৰভাৱে লাগি থাকে। এইকাৰণেই সৰু কষ্ট ডাঙৰ দুখ হৈ পৰে। দ্বিতীয়তে, এওঁলোকৰ এটা স্বভাৱ হৈছে সকলো মনত ৰাখে। কোনোবাই যদি এবাৰ আঘাত দিয়ে তেন্তে সেইটো সহজে নাপাহৰে, বছৰ ধৰি সেই স্মৃতি বুকুত লৈ ফুৰে। এই অভ্যাসেই তেওঁলোকক আগবাঢ়িবলৈ দেৰি কৰে আৰু ভিতৰি ভিতৰি কষ্ট দিয়ে। 3 নম্বৰ, বৃশ্চিক ৰাশিৰ মানুহে সহজে কাকো বিশ্বাস নকৰে, কিন্তু এবাৰ বিশ্বাস কৰিলে সম্পূৰ্ণ হৃদয়েৰে কৰে, আৰু সেই বিশ্বাস যদি ভঙা যায় তেতিয়া দুখতো বহুত গভীৰ হয়, কিয়নো তেওঁলোকে অৰ্ধেক নহয় সম্পূৰ্ণ দিছে। 4 নম্বৰ, এওঁলোক বহুতো সময়ত নিজৰ দুখ কাকো নকয়। বাহিৰত হাঁহি ধেমালি কৰি থাকিলেও ভিতৰি ভিতৰি কষ্টেৰে ভৰা থাকে। শ্বেয়াৰ নকৰাৰ বাবে সেই দুখ বাঢ়ি গৈ থাকে আৰু মেণ্টেল প্ৰেছাৰ সৃষ্টি কৰে। পঞ্চমতে, বৃশ্চিক ৰাশিৰ মানুহে জীৱনত বহু সময়ত অভাৰ থিংকিং কৰে। সৰু বিষয়ক লৈও বেছি চিন্তা কৰে। কিয় এইটো হ'ল, মই ভুল কৰিলোঁ নেকি, এইবোৰ চিন্তাই তেওঁলোকক মানসিকভাৱে ভাগৰুৱা কৰি তোলে। ষষ্ঠতে, এওঁলোকৰ এটা গুপ্ত স্বভাৱ হৈছে নিজে নিজৰ ওপৰত বেছি প্ৰেছাৰ দিয়া। পাৰফেকশ্যন বিচাৰে, সকলো ঠিক হ'ব লাগে বুলি ভাবে, কিন্তু সকলো সময় ঠিক নোহোৱাত নিজৰ ওপৰতেই অসন্তুষ্ট হয় আৰু তাৰ ফলত হতাশা আহে। আৰু এটা ডাঙৰ কাৰণ, বৃশ্চিক ৰাশিৰ জীৱনত বহু সময় ৰিলেশ্যনশ্বিপৰ সমস্যা দেখা যায়, কিয়নো এওঁলোক গভীৰ প্ৰেম কৰে, কিন্তু সন্দেহ বা ইনচিকিউৰিটিৰ বাবে সমস্যাৰ সৃষ্টি কৰে। এইবোৰে তেওঁলোকৰ হৃদয়ত গভীৰ আঘাত কৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ সত্য, এই দুখবোৰেই বৃশ্চিক ৰাশিৰ মানুহক শক্তিশালী কৰি তোলে। যিমান কষ্ট পায় সিমানেই ভিতৰৰ শক্তি বাঢ়ি যায়। মুঠতে ক'বলৈ গ'লে বৃশ্চিক ৰাশিৰ মানুহে দুখ বেছি পায় কিয়নো তেওঁলোক বেছি অনুভৱ কৰে, বেছি ভাল পায় আৰু বেছি গভীৰভাৱে জীৱনক জীয়াই থাকে। টিপছ: নিজৰ দুখ শ্বেয়াৰ কৰক, অতীতৰ কথা এৰাই আগবাঢ়ক আৰু নিজকে অলপ ৰিলেক্স কৰিবলৈ শিকক। শেষ কথা, বৃশ্চিক ৰাশিৰ দুখেই তেওঁলোকৰ শক্তি। এই দুখৰ মাজতেই তেওঁলোকৰ আচল ক্ষমতা লুকাই থাকে। এতিয়া আহিছোঁ, কোন 3টা ৰাশিৰ পৰা দূৰত থাকিব লাগে বৃশ্চিক ৰাশিৰ ব্যক্তিয়ে। বৃশ্চিক ৰাশিৰ স্বভাৱ গভীৰ, ইম'চনেল আৰু ইণ্টেন্স হয়। সেয়ে সকলো ৰাশিৰ সৈতে একেধৰণে মিল নাথাকে। কিছুমান ৰাশিৰ সৈতে কমপ্লিট মিছআণ্ডাৰষ্টেণ্ডিং বা কষ্ট বেছি পায়। সেয়ে এই 3টা ৰাশিৰ পৰা যাৰ পৰা বৃশ্চিক ৰাশিয়ে অলপ দূৰত থাকিলেই ভাল। 1 নম্বৰ, মিথুন ৰাশি, জেমিনি। মিথুন ৰাশি বহুত চেলেঞ্জেবল আৰু আনষ্টেবল স্বভাৱৰ হয়। এদিন এটা কথা, আনদিনে আনটো কথা, এইটো বৃশ্চিক ৰাশিৰ বাবে অসহ্যকৰ লাগে। বৃশ্চিক ৰাশিয়ে বিচাৰে গভীৰতা আৰু লয়েলটি, কিন্তু মিথুনে সদায় ফ্ৰীডম আৰু ভেৰিটি বিচাৰে। ফলত ভুল বুজাবুজি আৰু ট্ৰাষ্ট ইছ্যু বেছি হয়। সিংহ ৰাশি, লিঅ'। সিংহ ৰাশি আৰু বৃশ্চিক ৰাশি দুয়োটাই ষ্ট্ৰং পাৰ্চনেলিটি, দুয়ো ডমিনেট কৰিব বিচাৰে। সিংহ ৰাশিয়ে বিচাৰে এট্ৰেকশ্যন আৰু কণ্ট্ৰল, বৃশ্চিকে বিচাৰে পাৱাৰ আৰু ইম'চনেল ডেভেলপমেণ্ট। এইটোৰ কাৰণতেই অহংকাৰৰ সংঘাত হয় আৰু ৰিলেশ্যনশ্বিপত টেনশ্যন সৃষ্টি হয়। 3 নম্বৰ, কুম্ভ ৰাশি, একুৱাৰিয়াছ। কুম্ভ ৰাশি বহুতো প্ৰেক্টিকেল আৰু ডিটেচড হয়, যি বৃশ্চিক ৰাশিৰ ইম'চনেল নেচাৰৰ সৈতে মিল নাথাকে। বৃশ্চিক ৰাশিয়ে বিচাৰে ডিপ কানেকশ্যন, কুম্ভ ৰাশি থাকে ডিষ্ট্ৰেকশ্যন আৰু লজিকেল। এইটো কাৰণতেই বৃশ্চিক ৰাশিৰ মনত লাগে যে কুম্ভ ঠাণ্ডা আৰু দূৰত্ব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এইটো মানে নহয় যে এই ৰাশিৰ সৈতে ৰিলেশ্যন কৰিব নোৱাৰি, কিন্তু সাৱধানতা আৰু বুজাবুজিত বহুত জৰুৰী। শেষ কথা,
বৃশ্চিক ৰাশিৰ বাবে সঠিক মানুহ বাছনি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভুল মানুহে গভীৰ দুখ দিব পাৰে। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ কোনটো বছৰত ভাগ্য সলনি হয়। বৃশ্চিক ৰাশিৰ জীৱনত ভাগ্য সলনি হোৱাটো হঠাৎ নহয়, এইটো সাধাৰণতে কিছুমান বিশেষ বয়সত লাহে লাহে গঢ় লৈ উঠে। এওঁলোকৰ জীৱন এটা সাধাৰণ ৰেখা নহয়, বৰং উঠা নমাৰে ভৰা। কিন্তু কিছুমান সময় আছে য'ত এওঁলোকৰ ভাগ্য একেবাৰে টাৰ্ণিং পইণ্টলৈ যায়। প্ৰথম গুৰুত্বপূৰ্ণ বয়স 23 পৰা 25 বছৰ। এই সময়ত বৃশ্চিক ৰাশিৰ জীৱনত প্ৰথম ডাঙৰ পৰিৱৰ্তন দেখা যায়। জীৱনৰ দিশ স্পষ্ট হ'বলৈ আৰম্ভ কৰে। কিছুমান কষ্ট, ব্যৰ্থতা বা হাৰ্টব্ৰেক হ'ব পাৰে, কিন্তু এইবোৰে এওঁলোকক শক্তিশালী কৰি তোলে। এই সময়ত এওঁলোকে শিকে কাক বিশ্বাস কৰিব লাগে আৰু কাক নালাগে। দ্বিতীয় টাৰ্ণিং পইণ্ট 28 পৰা 32 বছৰ। এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। কেৰিয়াৰ, টকা পইচা আৰু জীৱন ষ্টেবিলিটি এই সময়ত গঢ় লৈ উঠে। যিসকল এই সময়ত সঠিক সিদ্ধান্ত লয় তেওঁলোকে আগলৈ বহুত আগবাঢ়ে। এই সময়ত ভাগ্য যেনে হঠাৎ সলনি হোৱা দেখা যায়। ইনকাম বাঢ়ে, সুযোগ আহে আৰু সমাজত ৰেচপেক্ট বাঢ়ে। 3 নম্বৰ ডাঙৰ সময়টো হৈছে 35 পৰা 40 বছৰ। এই সময়ত বৃশ্চিক ৰাশিৰ মানুহে নিজৰ জীৱনৰ ফল উপভোগ কৰিবলৈ আৰম্ভ কৰে। আগৰ সকলো পৰিশ্ৰমৰ ফল, ফাইনেন্সিয়েল ষ্টেবিলিটি, ষ্ট্ৰং পজিশ্যন আৰু মানসিক শান্তি এই সময়তেই আহে। বহু মানুহে এই বয়সত নিজৰ ড্ৰিম এচিভ কৰে। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, বৃশ্চিক ৰাশিৰ ভাগ্য কেৱল বছৰে নহয়, এওঁলোকৰ মাইণ্ডছেট আৰু ডিচিশ্যনৰ ওপৰত বেছি নিৰ্ভৰ কৰে। যদি এওঁলোকে অতীতৰ দুখ এৰি আগবাঢ়ে তেন্তে ভাগ্য বহুত সোনকালে সলনি হয়, কিন্তু যদি পুৰণি কষ্ট ধৰি ৰাখে তেন্তে সফলতা দেৰিকৈ হয়। আন এটা গুপ্ত সত্য, বৃশ্চিক ৰাশিৰ জীৱনত সদায় কিছুমান ষ্ট্ৰাগল থাকিব, কিন্তু সেই ষ্ট্ৰাগল তেওঁলোকক আনতকৈ বেছি শক্তিশালী আৰু সফল কৰি তোলে। মুঠতে ক'বলৈ গ'লে 23 পৰা 25, 28 পৰা 32 আৰু 35 পৰা 40 এইবোৰেই হৈছে সেই সময় য'ত বৃশ্চিক ৰাশিৰ ভাগ্য সলনি হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি থাকে। বিশেষ টিপছ: সুযোগ চিনাক্ত কৰক, ভয় নকৰিব আৰু নিজৰ ওপৰত বিশ্বাস ৰাখক। বৃশ্চিক ৰাশিৰ ভাগ্য সলনি হ'বই, কিন্তু সঠিক সময়ত সঠিক পদক্ষেপ লোৱা লোকেহে সঁচাকৈ ভাগ্য উপভোগ কৰে। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ 10 গুণ আৰু চৰিত্ৰ। বৃশ্চিক ৰাশি হৈছে ৰাশিচক্ৰৰ আটাইতকৈ গভীৰ, ৰহস্যময় আৰু শক্তিশালী ৰাশিসমূহৰ ভিতৰত এটা। এওঁলোকৰ ব্যক্তিত্ব একেবাৰে সোজা নহয়। যিমান বেছি বুজিবলৈ চেষ্টা কৰিব সিমানেই নতুন নতুন দিশ ওলাই আহে। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃশ্চিক ৰাশিৰ 10 গুণ আৰু আচল চৰিত্ৰ কেনেকুৱা। প্ৰথম চৰিত্ৰ, বৃশ্চিক ৰাশিৰ মানুহবোৰ বাহিৰত শান্ত কিন্তু ভিতৰত একেবাৰে গভীৰ আৰু শক্তিশালী মনৰ অধিকাৰী হয়। এওঁলোকে যিকোনো বিষয় সহজে ছাৰফেচত নাথাকে, সকলো বিষয় গভীৰভাৱে বুজিবলৈ চেষ্টা কৰে। এওঁলোক বহুত প্ৰাইভেট নেচাৰৰ হয়, নিজৰ পাৰ্চনেল লাইফ সকলোৰে সৈতে শ্বেয়াৰ নকৰে। এওঁলোকৰ এটা মেগনেটিক পাৰ্চনেলিটি থাকে। মানুহে স্বাভাৱিকভাৱে এওঁলোকৰ ফালে আকৰ্ষিত হয়। জীৱনত যিমানেই সমস্যা আহক এওঁলোকে ভিতৰৰ শক্তিৰে সেইবোৰৰ সন্মুখীন হয়। এতিয়া আহক গুণৰ বিষয়ে। পজিটিভ কোৱালিটি: অত্যন্ত লয়েল আৰু অনেষ্ট। বৃশ্চিক ৰাশিৰ মানুহে যাক নিজৰ মানুহ বুলি মানে তাক কেতিয়াও বেয়া হ'বলৈ নিদিয়ে। এওঁলোকৰ লয়েলটি বহুত গভীৰ। 2 নম্বৰ, বুদ্ধিমান আৰু গভীৰ চিন্তাধাৰা। এওঁলোক সকলো বিষয় লজিকেল আৰু ইম'চনেল দুয়োফালৰ পৰা বুজিবলৈ চেষ্টা কৰে। হাৰ নমনা স্বভাৱৰ। এওঁলোকে যেতিয়া কিবা লক্ষ্য স্থিৰ কৰে তেতিয়া যিকোনো পৰিস্থিতিতে সেইটো এচিভ কৰিবলৈ চেষ্টা কৰে। 4 নম্বৰ, প্ৰেমত অত্যন্ত গভীৰ। এওঁলোকৰ প্ৰেম সাধাৰণ নহয়, এটা ইণ্টেন্স আৰু চাইনকিয়াৰ অনুভৱ কৰে। সাহসী আৰু শক্তিশালী। কঠিন সময়ত এওঁলোকে ভয় নকৰে, বৰং আগবাঢ়ি যায়। এতিয়া আহক দোষৰ বিষয়ে। নেগেটিভ ট্ৰেইটছ: সন্দেহপ্ৰৱণ। বহু সময়ত এওঁলোকে অতি সৰু বিষয়ে সন্দেহ কৰে, যাৰ বাবে ৰিলেশ্যনশ্বিপত সমস্যা হয়। প্ৰতিশোধ লোৱাৰ মানসিকতা। যদি কোনোবাই আঘাত দিয়ে তেন্তে সহজে নাপাহৰে আৰু সময় পালেই উভতাই দিব বিচাৰে। নিজৰ কথা শ্বেয়াৰ নকৰে। এওঁলোকে নিজৰ দুখ বা সমস্যাৰ ভিতৰত ৰাখে, যাৰ বাবে মেণ্টেল প্ৰেছাৰ বাঢ়ি যায়। অভাৰ থিংকিং: সৰু বিষয়ক লৈও বেছি চিন্তা কৰে, যাৰ বাবে মানসিক শান্তি নাথাকে। কণ্ট্ৰল কৰিব বিচৰা স্বভাৱ। কিছুমান ক্ষেত্ৰত তেওঁলোকে সকলো নিজৰ মতে চলাব বিচাৰে, যাৰ বাবে কনফ্লিক্ট হয়। গভীৰ সত্য: বৃশ্চিক ৰাশি এটা
অল অৰ নাথিং টাইপৰ ৰাশি, হয় সম্পূৰ্ণ হৃদয়েৰে দিব, নহয় একেবাৰে দূৰত্ব থাকিব। এইটোকে ফেক মানুহ একেবাৰে সহ্য নকৰে, সত্য আৰু গভীৰতা বিচাৰে, জীৱনত বহুতো কষ্ট পায়, কিন্তু সেই কষ্টই তেওঁলোকক আনতকৈ বেছি শক্তিশালী কৰি তোলে। বৃশ্চিক ৰাশিৰ মানুহে যদি নিজৰ সন্দেহ আৰু অভাৰ থিংকিং অলপ নিয়ন্ত্ৰণ কৰিব পাৰে, তেন্তে তেওঁলোকৰ জীৱনত অসাধাৰণ সফলতা লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি হৈছে একেবাৰে গভীৰ সাগৰৰ দৰে, ওপৰত শান্ত দেখা যায়, কিন্তু ভিতৰত অসীম শক্তি আৰু ৰহস্য লুকাই থাকে। বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল, এইটো আছিল আপোনালোকৰ 10 গুণ আৰু আচল চৰিত্ৰ সম্পূৰ্ণ সত্য। এতিয়া আপুনি বুজি পাইছে কিয় বৃশ্চিক ৰাশিৰ মানুহ সকলোৰে পৰা পৃথক। এওঁলোকে সজা নহয় কিন্তু সঁচা, কঠিন নহয় কিন্তু গভীৰ। মনত ৰাখিব, যদি আপুনি বৃশ্চিক ৰাশিৰ মানুহক সঠিকভাৱে বুজিব পাৰে, তেন্তে তেওঁলোক আপোনাৰ জীৱনৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু শক্তিশালী সংগী হ'ব পাৰে। যদি এই ভিডিঅ'টো ভাল লাগিল, নিশ্চয় লাইক কৰক, কমেণ্টত আপোনাৰ মতামত লিখক, আৰু আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে নিশ্চয় লিখিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আকৌ লগ পাম আন এটা ৰহস্যময় ৰাশিৰ সৈতে। তেতিয়ালৈকে নিজৰ শক্তিক চিনাক্ত কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু জীৱনত আগবাঢ়ি যাওক। ধন্যবাদ।